হে দোস্ত, আজি মই ক'বলৈ ওলাইছোঁ আপোনালোকক ইউটিউবৰ বিষয়ে কিছুমান কথা। ইউটিউবৰ পৰা কোনো এপ নোলোৱাকৈ আপুনি ইউটিউবৰ পৰা ভিডিঅ' ডাউনলোড কৰিব পাৰিব বা ভিডিঅ'ৰ পৰা MP3 ডাউনলোড কৰিব পাৰিব কোনো এপ নোলোৱাকৈ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব, তাৰ আগতে আপোনালোকে মোৰ আগতো ভিডিঅ'টো চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হে ফ্ৰেণ্ডছ, আজি মই দেখাব লৈছোঁ ইউটিউবৰ পৰা কেনেকৈ কোনো এপ নোলোৱাকৈ ভিডিঅ' ডাউনলোড কৰিব পাৰে, ভিডিঅ' বা MP3 ডাউনলোড কৰিব পাৰে। তো প্ৰথমতে আপোনালোকে যাওক, ইউটিউবটো অ'পেন কৰি লওক। ইউটিউবটো অ'পেন কৰি যিকোনো ভিডিঅ' এটা লওক। মই ইয়াৰ পৰাই যিকোনো এটা ভিডিঅ' দেখাই দিছোঁ। মানে যাওক, গৈ ভিডিঅ'টোত ক্লিক কৰক। ক্লিক কৰাৰ পিছত ইয়াত যোনটো শ্বেয়াৰ বুলি আছে, শ্বেয়াৰটোত ক্লিক কৰক। শ্বেয়াৰত ক্লিক কৰিলে ইয়াত আহিব কপি লিংক বুলি। কপি লিংকত ক্লিক কৰক। লিংকটো কপি হৈ গৈছে আৰু এইটো মিনিমাইজ কৰি দিয়ক। মিনিমাইজ হৈ গ'ল। মিনিমাইজ হৈ যোৱাৰ পিছত আপুনি যাওক গুগল ক্ৰমত। গুগল ক্ৰমত গৈ ইয়াত লিখিব লাগিব অনলাইন ইউটিউব ডাউনলোডাৰ বুলি। মই ইয়াত কৈ দিওঁ অনলাইন ইউটিউব ডাউনলোডাৰ। অনলাইন ইউটিউব ডাউনলোডাৰ। তো ইয়াত আহিব অনলাইন ইউটিউব ডাউনলোডাৰ। ইয়াত আহি গৈছে অনলাইন ইউটিউব ডাউনলোডাৰ। নেটটো অলপ শ্ল' আছে হয়তো। আহিছে অনলাইন ইউটিউব ডাউনলোডাৰ। তো ইয়াত যোনটো প্ৰথমটো আছে, প্ৰথমত আপুনি এনেকৈ ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত আহিব যোনটো আপুনি লিংকটো কপি কৰিছিলে। আপুনি ইয়াত পেষ্ট কৰি দিয়ক। তো ফৰ্মেট MP4 আপোনাক যি লাগে, অডিঅ' লাগে এইটো অডিঅ' ফাইল, আৰু ভিডিঅ' আপুনি যিমানত ল'ব পাৰে। এইটো কৰি ল'ব আপুনি। অডিঅ' লাগিলে অডিঅ', যদি আপোনাৰ কিবা গান যদি অডিঅ' ডাউনলোড কৰিব লগা হয় তেতিয়াহ'লে ইয়াৰ পৰা কৰিব পাৰিব আপুনি। এইটো MP3 এনেকুৱা কৰি পেলাই জাষ্ট এইটো এতিয়া ভিডিঅ' হয় এটা কৰি দিয়ক। ষ্টাৰ্ট মাৰি দিয়ক। তো প্ৰিপেয়াৰিং হৈ আছে। ইয়ৰ ভিডিঅ' ইজ বিং প্ৰচেছ। আপোনাৰ 100% কমপ্লিট হৈ গৈছে। 100% কমপ্লিট হৈ যোৱাৰ পিছত কি হ'ব, ইয়াত যোনটো ডাউনলোড বটন আছে, ডাউনলোডত ক্লিক কৰি দিয়ক। ডাউনলোডত কৰাৰ পিছত ইয়াত দেখিছে আপুনি 8.94 MB এইটো ডাউনলোড হৈ আছে। ডাউনলোড হৈ যাব। ডাউনলোড হৈ আছে। এইটো ডাউনলোড হৈ আছে। ডাউনলোড হৈ গ'ল। আপোনালোকৰ যদি বিশ্বাস নহয় তো আপোনালোকে ভিডিঅ'টো চাব পাৰিব। এইটো চাওক, ভিডিঅ'টো ডাউনলোড হৈ গ'ল একো এপ ব্যৱহাৰ নকৰাকৈ। ভিডিঅ'টো ডাউনলোড হৈ গৈছে। তো আপোনালোকে যদি ভাল পালে ভিডিঅ'টো, তেন্তে হ'লে লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।